নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। আজি হৈছে 15 ফেব্ৰুৱাৰী। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ, অহা 2026 চনৰ কংগ্ৰেছ নিঃশেষ হৈ যাব। বিজেপি দলক সমৰ্থন কৰি কমলেক্ষ দে পুৰকায়স্থ ভৱিষ্যতবাণী কৰিছে। কমলেক্ষ দে পুৰকায়স্থ ভৱিষ্যতবাণী কয় যে 2026 চনৰ ভিতৰত কংগ্ৰেছ নিঃশেষ হৈ যাব। পৰৱৰ্তী খবৰ, ইণ্ডিয়া এলায়েন্সৰ পুনৰ খহনীয়াৰ সম্ভাৱনা। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা ঘোষণা, অহা লোকসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। ইডিৰ সমনৰ পিছত এই ঘোষণা কৰে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, এজন এজনকৈ সকলো কংগ্ৰেছী বিজেপি দলত যোগদান কৰিব। অসমত এতিয়া বিৰোধী বুলি কোনো নাই। অহা 6 বছৰৰ ভিতৰত অসমক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত উন্নতি কৰিব বুলি এই ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজিৰ পৰৱৰ্তী খবৰ, UPSC পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ। 2024 26 মেত UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বিজ্ঞপ্তি প্ৰকাশ কৰিছে আয়োগে। 2024 26 মেত অনুষ্ঠিত হ'ব UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষা। এই সন্দৰ্ভত আয়োগে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই বুধবাৰৰ পৰাই আৰম্ভ হৈছে পঞ্জীয়নৰ কাম। অহা 5 মাৰ্চলৈ আবেদন গ্ৰহণ কৰা হ'ব। বৰ্তমান সমগ্ৰ দেশতে অসামৰিক সেৱাত 1056টা পদ খালী হৈ আছে। এই খালী পদসমূহ পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ'ব। প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীৰ বয়স 21 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। যিকোনো শাখাৰ পৰা স্নাতক ডিগ্ৰীধাৰীসকলে আবেদন কৰিব পাৰিব। এই পৰীক্ষাত এজন সাধাৰণ পৰীক্ষাৰ্থীয়ে সৰ্বাধিক 6 বাৰ অৱতীৰ্ণ হ'ব পাৰিব।